বালিপাৰাত পুৱাতেই লাগিল হাহাকাৰ এক চৰম অমানৱীয় ঘটনাই সকলোকে ব্যথিত কৰিলে একেদিনে উদ্ধাৰ হ'ল দুটাকৈ মৃতদেহ ৰেলৱে ষ্টেচনৰ সমীপতে উদ্ধাৰ হৈছে মৃতদেহ দুটা ষ্টেচনৰ সমীপতে প্ৰথমে স্থানীয় লোকে প্ৰত্যক্ষ কৰে নৱজাতকৰ মৃতদেহ আৰু কোনো পাখানে এইদৰে দেৱশিশুটিক দলিয়াই থৈ যোৱাৰ সন্দেহ কৰা হৈছে শিশুটিৰ মৃতদেহৰ পৰা নাতি দুয়োতে আন মৃতদেহ উদ্ধাৰ হ'ল এইবাৰ উদ্ধাৰ হ'ল এজন যুৱকৰ মৃতদেহ হত্যাকাৰী মৃতদেহটো দলিয়াই থৈ গ'ল দুৰ্বৃত্তই আৰু ইতিমধ্যে মৃতদেহটো কেনাধৰ বসুমতাৰী বুলি চিনাক্তকৰণ কৰা হৈছে কেনাধৰ বসুমতাৰীৰ ঘৰ ঠেলামৰাৰ খাৰিজানত আৰু কোনো দুৰ্বৃত্তই তেওঁক হত্যা কৰাৰ সন্দেহ কৰা হৈছে আৰু মুঠৰ ওপৰত এই দুটা ঘটনাই আজি পুৱাতে হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰে বালিপাৰাত আহি পেলাই চালো দেখিলো ল'ৰাজন মৃত অৱস্থাত আছে তেওঁৰ মূৰত জখম আছে ঠেলামৰাৰ হয় তেওঁৰ ভোটাৰ আইডিৰ পৰা গম পালো যে তেওঁ ঠেলামৰাৰ বাসিন্দা গতিকে এইটো আমি চাই আছো কেনেকে আহিল কি কথা বতৰা আমি এইটো তদন্ত কৰি আছো এইটো ঠাকুৰবাৰী ৰেলৱে ষ্টেচনৰ ওচৰতে ৰেল লাইনৰ কাণতে সন্দেহ নহয় এইটো হত্যাকাণ্ডই হয় মূৰত যেতিয়া জখম আছে গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাসমূহত দীৰ্ঘদিন ধৰি সংঘটিত হৈ আহিছে চুৰিকাণ্ড নিশা হলে অঞ্চলসমূহত চলে চোৰৰ উপদ্ৰৱ সোমবাৰৰ নিশা চন্দ্ৰপুৰত 4খনকৈ দোকানত চোৰে চলালে লুটপাট প্ৰাতঃ সময়লৈ অহা একাংশ লোকে দোকানকেইখনৰ দুৱাৰ খোলা অৱস্থাত প্ৰত্যক্ষ কৰাত পোহৰলৈ আহে চুৰিকাণ্ডৰ কথা চন্দ্ৰপুৰ হাইস্কুল তিনিআলিত থকা দোকান 4খনৰ তলা আৰু দৰ্জা ভাঙি চোৰে নগদ ধনৰ উপৰি লুটি লৈ গ'ল বহুমূল্যৱান সামগ্ৰী কিন্তু ইমানৰ পিছতো চুৰিকাণ্ড ৰোধ কৰাত ব্যৰ্থ প্ৰাগজ্যোতিষপুৰ আৰক্ষী আপনার কি কেনেকুৱা দোকানৰ বস্তু লৈ গৈছে পইচা লৈ গৈছে পইচা লৈ গৈছে তাৰপিছত আৰু বস্তু লৈ গৈছে চিগাৰেট দুই পেকেট নিছে আৰু চিগাৰেট 5 পেকেট আছিল চাহ বিড়ি 1 বান্ডিল আছিল পইচা আছিল 1000 লৈ গৈছে